হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে বহুত কমেণ্ট আহি গৈছে। গতিকে মই এতিয়া তোমালোকৰ সেই কমেণ্টবিলাকত যিবিলাক কথা সুধিছা মোক সেইবিলাক পাৰে মানে মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। তোমালোকে প্ৰত্যেকেই শেষলৈকে চাবা, কাৰণ এজন ষ্টুডেণ্টে এটা কুৱেশ্যন কৰা মানে এনচাৰটো সকলোৱে জনাটো অত্যন্ত প্ৰয়োজন। যদিও প্ৰশ্নটো তোমাৰ মনত উদয় হোৱা নাই, কিন্তু আন এজনে কৰিছে, তাৰ এনচাৰটো কি হ'ব সেই কথাটো তুমি জনাৰ দৰকাৰ। এছটেক MLA স্কলাৰশ্বিপ সম্পৰ্কে সুধিছে, এছটেক বুলি লিখিছে। মই 2020 পাছ কৰিছোঁ, এতিয়া হ'ব এছটেক। আৰু কৈছে নলয় দেখোন MLA পাছ কৰা ছাত্ৰৰ নল'ব, কাৰণ কোনো এটা কোৰ্চত পঢ়ি থকা হ'ব লাগিব, কোনো এটা অনুষ্ঠানত তেওঁৰ নাম থাকিব লাগিব। হিমাশ্ৰী থেংক দিছে, হিমাশ্ৰীক থেংক ইউ। Rohit Rautia, thank you so much sir for this video. এটা বেক এৰিয়াৰ CBCS নন CBCSৰ কাৰণে মই দিছিলোঁ, বহুতে বুজি পোৱা নাছিল যে CBCSৰ এটা ৰুটিন, নন CBCSৰ এটা ৰুটিন। নন CBCSৰ ৰুটিনটো কি? আচলতে সেইটো এৰিয়াৰ ৰুটিন, এৰিয়াৰ পৰীক্ষা যিসকলৰ আছে তেওঁলোকৰ কাৰণে। থেংক ইউ ৰোহিত। মনোৰঞ্জন শৰ্মা, পেপাৰ 1 PDF এনেকৈ দিলে হ'বনে? ৰিনেম হৈ যাব, কিন্তু পেপাৰ 1 লিখিলা, তাৰ পিছৰ দিনা পৰীক্ষাৰ সময়ত যাতে এই লেখাটো নাথাকে, কাৰণ সিদিনাও যদি পেপাৰ 1 লিখা তেনেহ'লে কোনটো ফাইল তোমাৰ সিদিনাৰ সেইটো গম নাপাবা। গতিকে ভুলতে আগৰ দিনাৰটো গুচি যাব, হয় সেইটো ডিলিট কৰি দিবা, নহয় নামটো বেলেগ কৰি দিবা। অনলি লেটাৰ আৰু ডিজিট দিবা। ডট ব্যৱহাৰ কৰিব পৰা, স্লেছ, হেছ বা ডেছ বা স্পেচ এইবিলাক নচলিব ৰিনেমত। অনলাইনত যিসকলে পৰীক্ষা দিব লাগিব তেওঁলোকে সকলোৱে এই কথাটো জানিব লাগিব যে ৰিনেম কেনেকৈ কৰিব লাগে। মই আকৌ কৈছোঁ, তোমালোকে লেটাৰ আৰু ডিজিট মিলাই ৰিনেম কৰিবা, যেনেকুৱা ছেম 5.1। আৰু যেতিয়া আপলোড কৰিবা তেতিয়া সেই ফাইল নেমটো বিচাৰি তোমাৰ মোবাইলৰ পৰা সেইটো আপলোড কৰি দিব লাগিব। ৰেজিনা চুলতানা, থেংক ইউ ছ' মাছ ছাৰ। ছাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰুটিন কেতিয়া দিব? আচলতে কেতিয়া দিব সেইটো আমিতো অনুমান কৰি ক'ব নোৱাৰোঁ, আমি সদায় চাই থাকোঁ। এতিয়া মই যে ইয়াতে ভিডিঅ'টো বনাই আছোঁ, এতিয়াও মোৰ লগৰ ল'ৰাটোৱে চাই আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ কোনো আপডেট আছে নেকি, সেৱাৰ কোনো আপডেট আছে নেকি, আজি আবেলি দিছে নেকি বা সন্ধিয়াৰ পিছত দিলে নেকি, এজনে চায়েই আছে। গতিকে আমি সদায় সেইবিলাক ৱাচ কৰি থাকোঁ, অবজাৰ্ভ কৰি থাকোঁ। আমি নতুন ইনফৰমেশ্যন পালেই দিওঁ, ইনফৰমেশ্যন নোপোৱালৈকে দিব নোৱাৰোঁ। কলেজবিলাকত খবৰ কৰি থাকোঁ, আমি ইনফৰমেশ্যন পোৱাৰ লগে লগে তোমালোকক জনাই দিম। মিউজিক আছাম, ছাৰ CBCSৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেকৰ এক্সাম কেতিয়া হ'ব? ফাৰ্ষ্ট ছেমৰ ৰুটিন দিয়াই নাই। আৰু তোমালোকক এটা কথা মই বাৰে বাৰে কৈছোঁ যে অনলাইন পৰীক্ষা দিবৰ কাৰণে ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম অনলাইন পৰীক্ষা দিবৰ কাৰণে যিবিলাক কাম কৰিব লাগিব, যি কাম কৰিব লাগিব, প্ৰত্যেকটো ষ্টেপৰ ওপৰত আমাৰ ভিডিঅ' আছে। সেই ভিডিঅ'বিলাক এবাৰ চাই ল'বা। 4 মিনিট, 5 মিনিট, 6 মিনিটৰ ভিডিঅ', বেছি টাইম নালাগে। একবাৰ ভিডিঅ'বিলাক চালে তোমাৰ পূৰা ট্ৰেইনিং হৈ যাব যে অনলাইনত কি কি কৰিব লাগিব। পৰীক্ষাৰ সময়ত এংজাইটি নহ'ব, কোনো ধৰণৰ সমস্যা নহ'ব। ভাৰ্গৱ কেওট, ফাৰ্ষ্ট ছেমৰ CBCSৰ বেটাৰমেণ্ট কেতিয়া হ'ব? বেটাৰমেণ্ট যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰুটিন আহিব তেতিয়াই আমি বেটাৰমেণ্টৰ বা ৰিপিটৰ এই ৰুটিনটো পাম, আৰু পালে আমি জনাই দিম। আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থাকিবা। সোণুমণি দাস, HS পাছ কৰিলে BEdৰ কাৰণে এলিজিবল নহয়, ডিগ্ৰী পাছ কৰিব লাগিব, ডিগ্ৰীৰ মাৰ্ক লাগিব। বিউটি দৈমাৰী, ছাৰ থাৰ্ড ছেম ৰুটিন নন CBCS এডুকেশ্যন জেনাৰেল এক্সামটো 23 আফটাৰনুন হ'ব নেকি? প্লিজ ছাৰ ৰিপ্লাই দিব। চাবা, হিউমেন ৰাইট এডুকেশ্যন আৰু এডুকেশ্যন বেলেগ ছাবজেক্ট, সেইটো চাই তাৰপিছত পৰীক্ষা দিবা। আমিনুল ইছলাম, ছাৰ ফিফ্থ ছেমৰ জেনাৰেল প্ৰেক্টিকেল এক্সাম দিব লাগিব নেকি? প্লিজ ৰিপ্লাই। এতিয়া চোৱা যে যিসকল ছাত্ৰ ছাত্ৰীৰ এনেকুৱা ছাবজেক্ট আছে যে সেই ছাবজেক্টত প্ৰেক্টিকেল আছে, যেনেকুৱা জিঅ'গ্ৰাফি
বা এডুকেশ্যনত থাকিব পাৰে সাবজেক্টত তেওঁ সেই প্ৰেক্টিকেল দিব লাগিব আৰু প্ৰেক্টিকেল দিয়াৰ কাৰণে 20 তাৰিখৰ আগত ৰুটিন দিছে এতিয়া কলেজে নিজাকৈ ৰুটিন দিব প্ৰত্যেক গোটেইবিলাক কলেজ একেলগে প্ৰেক্টিকেল পৰীক্ষা নহয় প্ৰত্যেকটো কলেজে নিজা নিজাকৈ ৰুটিন দিব প্ৰেক্টিকেলৰ কাৰণে একেলগে নিদিয়ে মিনমি চাংমা ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰুটিন দিয়াই নাই সেই ৰুটিন দিলে তাৰ লগত বেকৰো ৰুটিন আহিব সুভাষ বিটি লিখিছে স্যার 5th সেমিষ্টাৰ 2016 বেচৰ এক্সাম নহব নেকি স্যার 2016ৰ এৰিয়াৰ এক্সামৰ কাৰণে 5th সেমিষ্টাৰৰ এৰিয়াৰ এক্সামৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ দিয়া হৈছিল সেইটো মই ভিডিঅ' বনাই দিছিলো তোমালোকক জনাইছিলো অনলাইন ফৰ্ম নিশ্চয় ফিল আপ কৰিছা ৰুটিনটো আহিব মনজ্যোতি পাতৰ স্যার নন সিবিসিএস এমআইএল সাবজেক্ট নাই দেখুন এটা ৰুটিনটো চাব লাগিব ৰুটিনটো অলপ ভালকে চোৱাচোন ৰেজিনা সুলতানা থ্যাংক ইউ স্যার থ্যাংক ইউ ৰেজিনা শাহ স্টার এলন স্যার বৰ্তমান থাৰ্ড সেমিষ্টাৰ এক্সামটো অনলাইন হ'ব নেকি নিশ্চয় অনলাইন হ'ব অফলাইন পৰীক্ষা নাই ইশতাক আহমেদ স্যার 2019 সিবিএছৰ ষ্টুডেণ্ট এজনৰ ফাৰ্ষ্ট সেমৰ বেক আছে তো এতিয়া থাৰ্ড সেমৰ লগত ফাৰ্ষ্ট সেমৰ এক্সামটো কেতিয়া আৰু সোৱা ফাৰ্ষ্ট সেমৰ ৰুটিন যেতিয়া দিব তেতিয়া বেকৰো ৰুটিন আহিব তাৰ লগতে সেইটো উল্লেখ থাকিব মই জনাই দিম ভিডিঅ'ত চাই থাকিবা ৰঞ্জিতা ৰাভা স্যার এতিয়া এপ্লাই হৈ আছে নেকি এইটো কিহৰ কাৰণে আছিল এমএলএ স্কলাৰশ্বিপ এপ্লাই হৈ আছে যোৱা 4 দিনৰ পৰা এপ্লাই চলি আছে নেটত দিছে তোমালোকে নেটতো চাই ল'ব পাৰা মোৰ ভিডিঅ' চালেও পাবা এমএলএ নিজাকৈও ফৰ্ম দিব পাৰে বা নেটৰ পৰা উলিয়াই ল'ব পাৰিবা মই দেখুৱাই দিছোঁ বা আমাৰ ডেছক্ৰিপশ্যন বক্সত আমি ফৰ্মটো দি দিছোঁ প্ৰিণ্ট আউট কৰি ল'ব পাৰিবা আৰু কোনোবা এমএলএ যদি কয় নহয় এতিয়া নল'ব তেওঁ পিছতো ল'ব পাৰে কিবা কাৰণত সেইটো এমএলএৰ লগত যোগাযোগ কৰিব লাগিব কেচিয়াৰ মিউজিকেল থ্যাংক ইউ স্যার থ্যাংক ইউ ডলি ডেকা আপুনি ভিডিঅ'টো ৰুটিন দিছে কিন্তু স্ক্ৰীনশ্বট মাৰিলে ভাল নহয় বুজি পোৱা নাই মই তুমি এটা কাম কৰিবা ডলি তুমি আমাৰ ভিডিঅ'টো প্লে কৰি তাৰ পিছত হোফালে দেখিবা ভিডিঅ'ৰ যেটো পিকচাৰ ভিডিঅ' চলি থাকে তাৰ লেফট কৰ্নাৰত ভিডিঅ'টোৰ লেফট কৰ্নাৰত তোমাৰ ৰাইট কৰ্নাৰত দেখিবা এটা এংগেলৰ নিচিনা আছে সেইটো ক্লিক কৰিলে ডেছক্ৰিপশ্যন বক্সটো ওলাব ডেছক্ৰিপশ্যনৰ বক্সত এটা লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি চাবা ৰুটিন তাতে দিয়া আছে তাৰ পৰা প্ৰিন্ট আউট কৰি ল'বা বা কপি কৰি ল'বা হেটোৰ পৰা স্পষ্ট তোমালোকে পাই যাবা ওয়াইসং তেৰণ কলেজৰ বিএ বিএসসি বিকম এডমিশনৰ কাৰণে এন্ট্ৰেন্সৰ কথা নিশ্চয় কৈছা ওয়াইসং তাৰ আসলতে হয় কথাটো মই তাতে আলোচনা কৰিছোঁ যে এই সমস্যাটো হ'ব আৰু আমি চৰকাৰৰ প্ৰতি এটা আহ্বান জনাইছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে এডমিশন ল'ব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এতিয়া টিভি শ্ব' এটাতো বহুতে এই কথাটো উত্থাপন কৰিছে মই দেখিছোঁ আজি গতিকে এইটো সমস্যা হ'ব চৰকাৰে আগতীয়াকৈ চিন্তা কৰিব বুলি আমি অনুৰোধ জনাইছোঁ আশা কৰিছোঁ তেওঁলোকে নিশ্চয় কথাটো চিন্তা কৰি ব্যৱস্থা এটা কৰিব জহিৰুল ইছলাম থ্যাংক ইউ সো মাচ স্যার থ্যাংক ইউ জহিরুল জিসি কোচ স্যার মোর 2018 বেচ হয় এতিয়া 5th সেমিষ্টাৰৰ পৰীক্ষা দিলোঁ কিন্তু মোৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ বেক আছিল মই এইবেলি ফৰ্ম ফিল আপ কৰিব পৰা নাই স্যার মোর ফার্স্ট সেমিষ্টাৰৰ বেকটো এতিয়া কি ব্যৱস্থা আছে ফার্স্ট সেমিষ্টাৰৰ ফৰ্ম যদি ফিল আপ কৰা নাই তেনেহ'লে তো দিব নোৱাৰিবা বাকি কথা কলেজৰ লগত তুমি যোগাযোগ কৰিব লাগিব কলেজৰ লগত যোগাযোগ কৰিবা পঙ্কজ দাস স্যার 5th সেমৰ ৰেজিষ্টাৰ অনলাইন 2016 কৰিবলৈ দিছিলে মই নকৰিলোঁ এতিয়া মই এক্সাম দিব পাৰিম নে প্লিজ জনাব নহয় ফৰ্ম ফিল আপ কৰিব নোৱাৰিলে ৰেজিষ্টাৰ নকৰিলে তুমি নোৱাৰা ইয়াৰ পিছত যেতিয়া দিয়ে তেতিয়া তুমি চান্স ল'ব পাৰা তুমি কলেজৰ লগত যোগাযোগ ৰাখিবা এটো সমাধান আমি দিব নোৱাৰো কলেজ বা ইউনিভাৰ্সিটিৰ হেল্প লাইনে দিব পাৰিবা বা কলেজৰ হেল্প লাইন আছে তাতো যোগাযোগ কৰিব পাৰা শিৱম শাহ মই পিডিএফ ফাইলৰ ৰিনেমতে পইণ্ট দিছো কোনো প্ৰবলেম হ'ব নেকি জনাবচোন স্যার আসলে তো পয়েন্ট ব্যবহার কৰিব পাৰা পয়েন্ট মানে ডট
মই কৈছোঁ ডট ব্যৱহাৰ কৰিব পাৰা, কোনো অসুবিধা নাই। উৎপল তালুকদাৰ, ধন্যবাদ ছাৰ, আপুনি অসমৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এনেধৰণে সহায় কৰি যায়। হয়, তোমালোকে আশীৰ্বাদ কৰিবা, মই আছোঁ, যিমান দূৰ পাৰোঁ সহায় কৰি থাকিম। তোমালোকৰ লগত থাকি মই ভাল পাওঁ, সেইকাৰণে তোমালোকৰ লগত আলাপ আলোচনা কৰাৰ কাৰণে তোমালোকৰ কমেণ্টবিলাক পঢ়োঁ, ৰিপ্লাইবিলাক দিওঁ। আৰু ইয়াৰ পিছত হয়তো কেতিয়াবা তোমালোকৰ পপুলাৰ টক কৰিম, মই পাৰ্চনেল কথা পাতিম তোমালোকৰ লগত। পৰীক্ষাটো যাব, পৰীক্ষাৰ কাৰণে মই একো কোৱা নাই। শাকলিন মোস্তাক, বাপৰে ক্ৰিকেটাৰ, শাকলিন মোস্তাক, ছাৰ মই 2018 বেচ, ফাৰ্ষ্ট ছেমৰ বেক আছে, এক্সাম কেতিয়া হ'ব? ফাৰ্ষ্ট ছেমৰ ৰুটিন দিব, তেতিয়া আমি পাম, আমি জনাই দিম ভিডিঅ'ত। ৰিংকু কলিতাই কৈছে মোৰ 2018 ফাৰ্ষ্ট ছেম বেক আছে, প্লিজ জনাবচোন। হয়, একে কথা, ফাৰ্ষ্ট ছেমৰ ৰুটিন দিলে জনাব পাৰিম। পাপৰি দাস, ফাৰ্ষ্ট ছেম ৰুটিন কেতিয়ালৈ আহিব? আমিতো ক'ব নোৱাৰোঁ ৰুটিন পোৱালৈকে, আমি চাই আছোঁ, আমি সদায় অবজাৰ্ভ কৰি আছোঁ, দিয়াৰ লগে লগে আমি দি দিম। প্ৰীতি ৰাণী বৰদলৈ লিখিছে, ছাৰ এৰিয়াৰৰ OTBE হ'বনে? এৰিয়াৰৰ OTBE হ'ব, অনলাইন হ'ব, এইটো স্পষ্ট কৰি দিছে যিসকলে ফৰ্ম ফিল আপ কৰিছে। লোকেল এণ্টাৰটেইনমেণ্ট, ছাৰ BSc 5th ছেম 2015 বেচ কেতিয়া এক্সাম হ'ব? বাপৰে, 5th ছেম 2015-16ৰ ফৰ্ম ফিল আপ কৰিব দিছিলে এৰিয়াৰ, তুমি নিশ্চয় ফৰ্ম ফিল আপ কৰিছা। এতিয়া ইয়াৰ ৰুটিনটো নিশ্চয় আহিব, SOP আহিব, আমি পোৱাৰ লগে লগে তোমালোকক জনাই দিম। আমি ৱেবছাইট চাই আছোঁ বা চেণ্টাৰবিলাকৰ লগত আমি যোগাযোগ কৰি আছোঁ সদায়। দুৰ্গা দেৱী, 5th ছেম বেকটো কেতিয়া হ'ব? সেই একে কথাবোৰ আহি আছে। মই ভাবোঁ ইয়াৰ পিছতে যিবিলাক প্ৰশ্ন আছে, আমি যিমানখিনি প্ৰশ্ন দিলোঁ ইয়াৰ ভিতৰতে গোটেই প্ৰশ্নবিলাক নিশ্চয় আহি যাব। আৰু যিসকলে এইটো ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় ইতিমধ্যে এনচাৰটো পাই গৈছে। তাৰোপৰি মই ইয়াত আৰু গোটেইবিলাক দিব গ'লে বহুত দীঘলীয়া হৈ যাব। যদি আৰু কাৰোবাৰ কিবা নজনা কথা আছে, আমাৰ এই ভিডিঅ'টোৰ পিছত কমেণ্টত দি দিব, মই লগে লগে তাক পাৰ্চনেলি এনচাৰ কৰি দি দিম। তোমালোকে থাকিবা আমাৰ লগত, আমি থাকিম তোমাৰ লগত, আৰু এনেকৈ চলি যাম আমি। পৰীক্ষাটো ভালে ভালে হৈ যাওক, পৰীক্ষা হৈ যোৱাৰ পিছত আমি বেলেগ ধৰণৰ কথা পাতিম, কোৰ্চৰ কথা পাতিম, আৰু আমি ফেমিলিয়াৰ টক কৰিম, কাৰ কি সমস্যা আছে, সুবিধা অসুবিধা আছে, গাইডেন্সৰ কথা পাতিম, কেৰিয়াৰ গাইডেন্সৰ কথা পাতিম, সেইবিলাক পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কথা পাতিম। পৰীক্ষাটো ভালে ভালে হৈ যাওক। ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম বেক যিসকলৰ আছে, আমাৰ আশীৰ্বাদ থাকিল, শুভেচ্ছা থাকিল। আজিলৈকে এইখিনিয়ে, ধন্যবাদ, শুভৰাত্ৰি।